গোলাঘাট আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ 14জন ব্যক্তি কুখ্যাত ইৰাণী গ্ৰুপৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ আটক কৰা লোককেইজন উত্তৰ প্ৰদেশৰ বুলন্দশহৰ জিলাৰ বুলি জানিব পৰা গৈছে। আটক কৰা লোককেইজন গুৱাহাটীৰ বিভিন্ন স্থানত অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ। সমাগত দুৰ্গা পূজাৰ পূৰ্বে গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা। গোলাঘাট আৰক্ষীয়ে নগৰৰ এখন হোটেলত অভিযান চলাই উক্ত 14জন লোকক আটক কৰে। উত্তৰ প্ৰদেশৰ বুলন্দশহৰৰ উক্ত 14জন লোকক আৰক্ষীয়ে বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে। অন্যহাতে গুৱাহাটীৰ বিভিন্ন স্থানত আটক কৰা উক্ত লোককেইজনে বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ। গুৱাহাটীৰ পৰা এতিয়া আৰক্ষী দল আহি ইতিমধ্যে গোলাঘাট আৰক্ষী থানাত উপস্থিত হৈছেহি। কুখ্যাত ইৰাণী গ্ৰুপৰ লগত জড়িত থকাৰ সন্দেহ। সমাগত দুৰ্গা পূজাৰ পূৰ্বে গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা। গোলাঘাট আৰক্ষীৰ জালত উত্তৰ প্ৰদেশ বুলন্দশহৰৰ 14জন লোক। গোলাঘাট আৰক্ষীয়ে ক্ষিপ্ৰ গতিৰে তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে। নিউজ ডেস্ক ৰিপৰ্ট, কাজিৰঙা টাইমছ।